हेलो फ्रेंड्सসকল मोर एमएस आसाम टेक टीवी चेनेलলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজি আপোনালোকৰ ওচৰলৈ আহিছে এটা ভিডিও আৰু এইটো ভিডিওত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকৰ মোবাইলৰ সহায়ত আপোনালোকে যিকোনো ফটো বেকগ্ৰাউণ্ড আপুনি কেনেকৈ চেঞ্জ কৰিব পাৰিব। তো এইটো ভিডিওৰ চোৱাৰ পিছত আপোনালোকে খুব সহজতেই আপোনালোকৰ যিকোনো ফটোৰ বেকগ্ৰাউণ্ড আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিওটো আপোনালোকে চাই থাকিব। তো তেতিয়া হলে খুব ভালদৰে বুজিব পাৰিব যে কেনেকৈ ফটোৰ বেকগ্ৰাউণ্ড অতি সহজে চেঞ্জ কৰিব পাৰি। তো এতিয়া আৰু পলম নকৰো, বলক আমি ভিডিওটো আৰম্ভ কৰো। फ्रेंड्सসকল प्रथमते आपुनी आपुनार मोबाइलर प्ले स्टोर ओपन करिब। तो मैं ओपन करिलु, ओपन हो गल और ओपन होवार पिছত आपुनी चार्जिंग बक्सत लिखिब टेलीपोर्ट TELEPORT टेलीपोर्ट एटु लिखि सार्च करिब। और सार्च करार पिছত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সন্মুখত এনেকুৱা এখন এপছ আহিছে। এটো এপছ আহিছে, তো আপোনালোকে ইনষ্টল কৰি ল'ব। তো মই কেৱল ওপেন কৰিম আপোনালোকক দেখুৱাৰ বাবে। মই ইতিমধ্যে ইনষ্টল কৰিছো, আপোনালোকে ইনষ্টল কৰি ল'ব। তো মই ওপেন কৰিলো, ওপেন হৈ আছে। তো ওপেন হৈ গল। ओपन हो गल। ओपन हो जोर पिছত आपुनी যদি ফটো উঠায় তথাপিও হ'ব, আৰু যদি আগতে উঠাইছে সেইবোৰ আছে সেইটো হ'ব। তো আপোনালোকে ভাল এখন ক্যামেৰাৰ ফটো উঠাই ল'ব, তাৰ পিছত আপুনি কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। যদি ফটো উঠোৱা আছে ইয়াতে ক্লিক কৰিব, আৰু যদি ফটো উঠোৱা নাই তেতিয়াহ'লে ইয়াতে ক্লিক কৰি আপোনালোকে ফটো উঠাই ল'ব। যদি ফটো উঠোৱা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰিলে, তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহিলে আপোনালোকৰ যিকোনো এটা ফটো সিলেক্ট কৰিব। তো মই এটা সিলেক্ট কৰিম। তো এইটো পিকচাৰ মই সিলেক্ট কৰিলো, সিলেক্ট কৰিলো। আৰু সিলেক্ট কৰাৰ পিছত ওপৰত যেটো টিক মাৰ্ক আছে এটো দি দিব। দি দিলে, তো দি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা অলপ লোডিং হ'ব। এনেকুৱা লোডিং হ'ব আপোনালোকৰ অলপ সময়। তো ফ্ৰেন্ডসকল লোডিং হৈ গল, আৰু লোডিং হৈ যোৱাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ড ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছতে অটোমেটিকলি আপোনালোকৰ তলফালে যিবোৰ পিকচাৰ আছে সেইবোৰ চেঞ্জ হৈ যাব, অটোমেটিক চেঞ্জ হৈ যাব। তো যেটোত আপুনি ক্লিক কৰিব সেইটোই আহি যাব। তো মই প্ৰথমটো যেটো আছে পেৰিছ 1 ইয়াতে ক্লিক কৰিলো, তাৰ পিছত ক্লিক কৰিলো আহি গল, তাৰ পিছত ক্লিক কৰিলো আহি গল, তাৰ পিছত ক্লিক কৰিলো আহি গল। তো এনেকৈ প্ৰত্যেকটোই আপোনালোকে চেঞ্জ কৰিব পাৰিব, আৰু যেটো আপোনালোকৰ দৰকাৰ সেইটো আপোনালোকে ৰাখিব পাৰিব। তো মাত্ৰ এটা ক্লিক কৰি লোডিং হোৱাৰ পিছত আপোনালোকৰ মাত্ৰ এটা ক্লিক কৰিলে আপোনালোকৰ যিকোনো ফটোৰ, মই এইটো আপোনালোকক দেখুৱাৰ বাবে এইটো পিকচাৰ মই দেখালো। তো আপোনালোকৰ যিকোনো ফটো যিকোনো পিকচাৰ আপোনালোকে এটা ক্লিকতে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। তো মই এনেকৈ আপোনালোকক দেখাই দিলো। যদি অলপো আপোনালোকৰ এইটো ভিডিও ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু কমেন্ট কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক, আৰু কাষতে যেটো বেল আইকন আছে সেইটো বজাই দিয়ক, যাতে মোৰ নতুন নতুন ভিডিও আপুনি সকলোতকৈ আগত চাব পাৰে, আৰু এনেকুৱা ভিডিও যাতে আপুনি সকলো সময়তে মোৰ পৰা আপুনি পাব পাৰে। তো আজিলৈকে মানে আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।